বৰ্তমান আছো 9 নং বলমা গাঁও পঞ্চায়তৰ নাম চেচু আৰু কানুপুখুৰী সংযোগী পথ এইটো ৰাস্তা মেৰামতিবিহীনভাৱে আছে আৰু এই গোটেই ৰাস্তাটো এনেকুৱা ৰাইজে জনাইছে আমি নিজেও গৈছো নিজেও আহিছো এই গোটেই ৰাস্তাটো এইদৰে আছে আসলতে পানীত ঘাঁহ চৰিব পৰা হৈ আছে মাছ ওলাবৰ দুদিনমান পাছত এইবোৰ ৰাস্তাই দিয়ে মানুহ অহা যোৱা কৰি থাকে সময়ত ৰিপেয়াৰিং কৰাৰ খৰচ বিশেষ নহয় এতিয়া বাৰিষা সময় আহি আছে নিৰ্বাচন পালেহি কিন্তু এই ৰিপেয়াৰিংবোৰো অন্তত কৰা নাই বহুত খৰচও নহয় এনে ৰিপেয়াৰিং কৰোঁতে কিন্তু এনে ধৰণৰ কাম কাজবোৰো নাই কৰা গতিকে য'তেই গৈছোঁ ৰাইজে ৰাস্তাৰ কথাই কৈছে বাকী সমস্যাখিনিৰ কথা লৈতো আমি আহিমেই বাকী সমস্যাবোৰ বহুত বেছি গভীৰ আৰু গুৰুত্বপূৰ্ণ সেইসমূহৰ বিষয়ে আলোচনা কৰিবই লাগিব ৰাস্তাতে যদি ধৰোঁ তেতিয়াও আচলতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কি কৰি আছে এইখিনি নৱগঠিত মৰিয়নি সমষ্টি নতুন সমষ্টি আৰু এয়া চব চাইকেল লৈ এজনী ছোৱালী আহি আছে তেওঁলোকে কিদৰে আচলতে এনে ৰাস্তাত চাইকেল লৈ অহা যোৱা কৰিব আৰু কেইদিনমানৰ পাছত বৰষুণ এজাক দিলে তেওঁলোক সুৰক্ষিত হৈ থাকিবনে নাই এইবোৰ প্ৰশ্ন কিন্তু মনত সদায় আহিব সদায় আহে